আজি শ্ৰীমন্ত শংকৰদেৱৰ উপজা দিন উপলক্ষে আপোনালোকক মই কেনেকৈ নাম প্ৰসংগ কৰিব লাগে আৰু নাম প্ৰসংগ কৰিলে কেনেকৈ বিষৰ পৰা মুক্ত হ'ব পাৰি সেই বিষয়ে ক'ম। আহক মই আজি আপোনালোকক দেখাম যে কেনেকৈ বিষৰ পৰা আপোনালোকে নাম প্ৰসংগ কৰোঁতে বিষ নোহোৱাকৈ কেনেকৈ কৰিব পাৰে। আজিকালি তাৰমানে পৃথিৱীত বিষৰ প্ৰকোপ ইমান বাঢ়ি গৈছে, তেওঁলোকে নাম প্ৰসংগ কৰাৰ বাবে বহুত প্ৰব্লেম হৈ গৈছে। যিখিনি বয়োজ্যেষ্ঠ মানুহ সদায় মন্দিৰত যায়, তেওঁলোকে ভাবে কেনেকৈ মন্দিৰ যাম, লাজ কৰে। সেইকাৰণে মই আজি তেওঁলোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। আহক আমি সদায় সেৱা কৰোঁ। চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা, হৰি নাম